মানুহজনে লুকিং গ্লাছ চাই আছে কিন্তু চাইড দিব বিচৰা নাই এনেকুৱা মূৰ্খ মানুহ গাড়ীখন আহিছে চাইড দিব নিবিচাৰে চাই থাকিব এনেকুৱা পাগল হয় এইবিলাক সৰু গাড়ী ড্ৰাইভাৰবিলাক পাগলৰ শেষ গাড়ীখন ইমান ডাঙৰ গাড়ীখন আহে গাড়ী ৰাস্তাৰ ওপৰত গাড়ীখন ৰখাই চাই থাকিব ৰং চাই থাকে মানে একদম মাথাত মাল বোলা বস্তু নাই সিহঁতৰ এতিয়া ইমান ডাঙৰ গাড়ীখন আহিছে অকণমান চাইড দি দিওঁ কিন্তু একদম মাথাত নধৰে মানে হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ তো আশা কৰিছোঁ আপোনাৰ খুব ভালে আছে বৰ্তমান মোৰো ভালেই এতিয়া বৰ্তমান আছোঁ লালুকৰ পৰা অলপ আপোনাৰ ভিতৰত সোমাই আহি মেল এটা আছে এই মেলত পলিচ লুট কৰিব আহিছোঁ মানে ভুচি যাব তেজপুৰলৈ তো মোৰ পিছফালে দেখা পাইছে এখন গাড়ীখন তো তাত তো ইয়াৰ প্ৰব্লেম এটা হৈছে মানে লেবাৰে এতিয়া লুট কৰিব বিচৰা নাই তো লুট কৰিব বিচৰা নাই মানে কথা এটা হৈছে কালি যোৱা ৰাতি মানে লখিমপুৰৰ পৰা এইখিনি মাল মানে লখিমপুৰৰ পৰা অনা হৈছে তো লখিমপুৰৰ পৰা অনা মানে মালখিনি আগফালে মাৰি দিলে মানে এইফালে আগফালে জেগা এৰি থৈ তো এইখিনি মাৰি দিয়াৰ কাৰণে পিছফালে মালটো দি দিয়াৰ কাৰণে তো ইহঁতি ইয়াৰ লেবাৰে লুট কৰিব বিচৰা নাই তো ইতিমধ্যে ইয়াৰ মেলৰ মালিকৰ লগত কথা পতা হৈছে তো কৰাই দিম বুলি কৈছে চাওঁ কি হয় দেখা যাব তো ইয়াৰ পৰা লুট হ'ব তো সেইটো কাৰণে অলপ ইহঁতৰ আগফালে বাৰু প্ৰব্লেম হৈছে মাৰিবলৈ তো সেইকাৰণে তো মালিকৰ লগত কথা পাতি তো লোড কৰাই দিম দুদিন কথা পতা হৈ গ'ল তো বৰ্তমান এতিয়া লোড কৰা আৰম্ভ কৰিলে লোড হৈ আছে আগৰ যিখিনি মাল আনিছিলোঁ সেইখিনি চিজিল কৰিলে চিজিল কৰি দিয়াৰ পিছত মানে এইখিনি মালখিনি এতিয়া এহেঁতি ধুনীয়াকৈ লাট মাৰি আছে লোডিং আৰম্ভ হৈ গ'ল গাড়ী লোড কৰে মানে এতিয়া মই গৈ আহোঁ অলপ চাহ খাবলৈ ৰাতিপুৱাৰ পৰা চাহ খোৱা হোৱা নাই চাহ খাই আহোঁ এতিয়া গাড়ী লোড হৈ আছে মই গৈ আছোঁ চাহ খাবলৈ চেণ্টাৰত তো এতিয়া লালে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ তো লগ পাই আছোঁ পিছত এইপিনে হৈ গ'ল লোডিং ইয়াৰ এইখিনি সম্পূৰ্ণ হৈ গ'ল এইটো গোটামত এতিয়া এইফালে বলেৰ'খন য'ত লাগি আছে তাত লগাব লাগে তো লগাই লওঁ গাড়ীখন তাৰপিছত লগ পাই আছোঁ তো এইফালে চলি আছে মেল ইয়াত চাউল ওলাই আছে ধান ভৰাই ইয়াৰ পৰা চাউল ওলাই আছে ইয়াত ধান ভৰাই আৰু ইয়াৰ পৰা ইয়াত ধান ঢালি আছে ধান ঢালিছে ইয়াত ইয়াৰ পৰা ফিল্টাৰ হৈ আপোনাৰ ফিল্টাৰ হৈ গৈ তাত চাউল ওলাই গৈ ধান চাউল লৈছে ধান চাউল এইফালে লোডিং হৈ গ'ল ত্ৰিপাল বান্ধি ল'লোঁ তাৰপিছত এতিয়া বৰ্তমান আৰু মোক হাত ধৰি দি লোড হৈ গ'ল বাকীখিনি দেখাব নোৱাৰিলোঁ আপোনাক অকলে বৰ্তমান পাতৰ চাটাৰ লগাই ত্ৰিপাল বান্ধা অলপ দিগদাৰ হয় কেমেৰা মানে ভিডিঅ' কৰিবৰ কাৰণে তো এতিয়া হৈ গ'ল হাত ধৰি ধুই ল'লোঁ এতিয়া খৰচা মানে ৰাস্তা খৰচা পইচা কেইটামান ল'বলগীয়া আছে তাৰপিছত ওলাই যাম আৰু কাগজ লৈ আহিলোঁ চালান এইটো ৰাস্তাৰ কাৰণে যাতে ৰাস্তাত পুলিচ বা চেকিং টেকিঙৰ প্ৰব্লেম নহয় কাৰণে এখন দিছে এতিয়া গৈ থাকোঁ
চলাতে লগ কৰিবলগীয়া হৈছে। চেণ্টাৰ পৰা আপোনাৰ মানে কি বুলি কয় লাইনটো আৰম্ভ হৈ যায় আৰু পাৰে আপোনাৰ গুৱাহাটীলৈকে লাইনটো আৰম্ভ হৈ যায়। ইয়াৰ পৰা আপোনাৰ গুৱাহাটী আছে 311, তেজপুৰ আছে 113, 30 আৰু ইটানগৰ আছে 31 কিলোমিটাৰ। আমি ইটানগৰ নাযাওঁ কাৰণ গৈ আছোঁ তেজপুৰ। বৰ্তমান আহি পালোঁ মিছন চাৰিআলি। মিছন চাৰিআলি পাওঁতে মই যাব লাগিব এতিয়া ইয়াৰ পৰা ৰাইট চাইডে মানে চিধা গ'লে পাম আপোনাৰ তেজপুৰ টাউন আৰু লেফ্ট চাইডে গ'লে পাম নগাঁও, ৰাইট চাইডে গ'লে পাম মৌলু বাইহাটা। জাম লাগি আছে ইয়াত। এনেকৈ বহুত দেৰি ৰখাৰ পিছত আমাৰ এই ভিতৰটো গাড়ীটো ষ্টাৰ্ট বন্ধ হৈ গৈছিলে, তো ভয়ে লাগি গৈছিলে কি হৈছিলে। হে ভগৱান কা ৰাস্তাৰ মাজত গাড়ীটো ষ্টাৰ্ট বন্ধ হৈ গৈছিলে, ভয় লাগি গৈছিলে কি হ'ব কি হ'ব। বাম হৈ গ'লে ৰাস্তাত গাড়ীটো ষ্টাৰ্ট বন্ধ হৈ গৈছিলে। মহলদৈটো ধৰি ল'লোঁ, এতিয়া গৈ থাকোঁ যায় মহলদৈটো। আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো চাই কিন্তু লাইক নিদিয়ে আৰু কমেণ্ট এটা কৰি দিলে মই ভাল পালোঁ হয়। তো সেইকাৰণে আপোনালোকলৈ এটা অনুৰোধ, যদি ভিডিঅ'টো চাই লগতে লাইকটো আৰু কমেণ্টটো কৰি দিব। তো লগ পাম নেক্সট এটা ব্লগত। তো বাই বাই।